হেল্ল' এভৰিৱান, কম্পিটিটিভ জিকে চেনেলটোলৈ আকৌ এবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই অসমৰ প্ৰধান তৈলক্ষেত্ৰ অৰ্থাৎ তেল শোধনাগাৰৰ বিষয়ে 15টা MCQ কুৱেশ্যন বিচাৰি উলিয়াইছোঁ। এই কুৱেশ্যনবিলাক আমাৰ আসাম ডাইৰেক্ট ৰিকুৱাৰমেণ্ট, আসাম টেট আৰু আসাম পুলিচৰ এক্সামত সচৰাচৰ আহি থাকে। আশা কৰোঁ ভিডিঅ'টো তোমালোকক সকলোকে ভাল লাগিব। তেন্তে আহক আমি আৰম্ভ কৰোঁ। আজিৰ আমাৰ প্ৰথমটো কুৱেশ্যন হ'ল যে অসমত প্ৰথমবাৰৰ বাবে কেতিয়া তৈলক্ষেত্ৰ খনন কাৰ্য আৰম্ভ হৈছিল? এইটো কেতিয়া হৈছিল? 1889 চনত। ঠিক আছে। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ অসম তথা ভাৰতৰ আটাইতকৈ পুৰণি তৈলক্ষেত্ৰটোৰ নাম কি? এইটো বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন। ঠিক আছে। কোনটো তৈলক্ষেত্ৰ অসমৰ আটাইতকৈ পুৰণি? সেইটো হ'ল আমাৰ কি? ডিপগৈ তেল শোধনাগাৰ বা তৈলক্ষেত্ৰ। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 3 হ'ল যে ডিপগৈ তেল শোধনাগাৰ অসমৰ কোনখন জিলাত অৱস্থিত? ডিপগৈ তেল শোধনাগাৰ অসমৰ তিনিচুকীয়া জিলাত অৱস্থিত। নেক্সট আমাৰ কুৱেশ্যন হ'ল কুৱেশ্যন নম্বৰ 4, কোন চনত অসম ৰেলৱে আৰু ট্ৰেডিং কোম্পানীয়ে ডিপগৈ তেল শোধনাগাৰ স্থাপন কৰিছিল? এইটো কিমান চনত? 1901 চনত। 1901 চনত আমাৰ ডিপগৈ তেল শোধনাগাৰ স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 5 যে অসমৰ কোনটো তেল শোধনাগাৰক অইল চিটি অফ অসম বুলি জনা যায়? এইটো আমাৰ কোনটো তেল শোধনাগাৰ? এইটো আমাৰ ডিপগৈ তেল শোধনাগাৰ। ইয়াক আমি অইল চিটি অফ অসম বুলি জানো। বহুতে ধুনীয়া কুৱেশ্যন আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো তোমালোকে মনত ৰাখিবা। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 6 যে অসমৰ দ্বিতীয় তেল শোধনাগাৰটোৰ নাম কি? ঠিক আছে। অসমৰ দ্বিতীয় তেল শোধনাগাৰটোৰ নাম হ'ল কি? আমাৰ গুৱাহাটী তেল শোধনাগাৰ। তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 7 যে গুৱাহাটী তেল শোধনাগাৰ কেতিয়া স্থাপন কৰা হৈছিল? এইটো 1962 চনত গুৱাহাটী তেল শোধনাগাৰটো স্থাপন কৰা হৈছিল। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 8। কি কৈছে কুৱেশ্যন নম্বৰ 8 যে গুৱাহাটী তেল শোধনাগাৰটো কোনে উদ্বোধন কৰিছিল? এইটো আমাৰ সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুদেৱে উদ্বোধন কৰিছিল। এইটো বহুতেই ধুনীয়া কুৱেশ্যন আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকে মনত ৰাখিবা। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 9 যে নুমলীগড় তেল শোধনাগাৰ কেতিয়া স্থাপন কৰা হয়? নুমলীগড় তেল শোধনাগাৰ 1999 চনত স্থাপন কৰা হয়। নেক্সট কুৱেশ্যন হ'ল আমাৰ কুৱেশ্যন নম্বৰ 10। বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো পৰীক্ষাত অহাত বহুত চান্স আছে যে অসম চুক্তিৰ ফলস্বৰূপে কোনটো শোধনাগাৰ স্থাপন কৰা হৈছিল? তো অসম চুক্তিৰ ফলস্বৰূপে নুমলীগড় তেল শোধনাগাৰ স্থাপন কৰা হৈছিল। ঠিক আছে। মানে অসম আন্দোলনৰ পিছত এই তেল শোধনাগাৰটো স্থাপন কৰা হৈছিল। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 11 যে নুমলীগড় তেল শোধনাগাৰ কেতিয়া স্থাপন কৰা হয়? এইটো 1993 চনত নুমলীগড় তেল শোধনাগাৰটো স্থাপন কৰা হৈছিল। তাৰপিছত হ'ল আমাৰ কুৱেশ্যন নম্বৰ 12 যে নুমলীগড় তেল শোধনাগাৰ কোন জিলাত অৱস্থিত? ঠিক আছে। এইটো আমাৰ কোন জিলাত? নুমলীগড় তেল শোধনাগাৰ আমাৰ গোলাঘাট জিলাত অৱস্থিত। তাৰপিছত হ'ল আমাৰ কুৱেশ্যন নম্বৰ 13 যে অসমৰ তৃতীয় তেল শোধনাগাৰটো হ'ল? তো অসমৰ তৃতীয় তেল শোধনাগাৰটো কি? আমাৰ বঙাইগাঁও তেল শোধনাগাৰ। তাৰপিছত হ'ল আমাৰ কুৱেশ্যন নম্বৰ 14 যে অসমৰ কোনটো তেল শোধনাগাৰ বিহাৰৰ বাৰাউনী শোধনাগাৰৰ লগত জড়িত? একচুৱেলি কি হৈছিল যে অসমত খাৰুৱা তেলৰ পৰিশোধন প্ৰক্ৰিয়াৰ অভাৱ থকাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে আমাৰ অসমৰ তেলবোৰ বিহাৰৰ বাৰাউনী শোধনাগাৰত পৰিশোধনৰ বাবে চিন্তা চৰ্চা কৰি আছিল। কিন্তু অসমীয়া মানুহবোৰে ইয়াক আন্দোলন কৰি আমাৰ বঙাইগাঁও তেল শোধনাগাৰটো প্ৰতিস্থাপন কৰে। গতিকে আমি যদি কওঁ যে বিহাৰৰ বাৰাউনী তেল শোধনাগাৰ কোনটো তেল শোধনাগাৰৰ লগত জড়িত, সেইটো আমাৰ কি হ'ব? বঙাইগাঁও তেল শোধনাগাৰ। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো। তাৰপিছত হ'ল আমাৰ কুৱেশ্যন নম্বৰ 15 যে নুমলীগড় তেল শোধনাগাৰৰ কিমান শতাংশ অসম চৰকাৰৰ অধীনত? তো এইটো মনত ৰাখিবা তোমালোকে, বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন যে নুমলীগড় তেল শোধনাগাৰৰ 12.34% আমাৰ অসম চৰকাৰে পায়। আশা কৰোঁ ভিডিঅ'টো সকলোকে ভাল লাগিব। যদি তোমালোকক ভিডিঅ'টো ভাল লাগে তেন্তে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ তোমালোকে চেনেলটোৰ ন'টিফিকেশ্যনটো অন কৰি ৰাখিবা। থেংক ইউ সকলোকে।